Hello friends, Assalamualaikum. Romana's Kitchen and Blog লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ৰেচিপি ভিডিঅ'লৈ আৰু আজি বনাম কি জানেনে আজি বনাম আলু কা পৰাঠা ঠাণ্ডাৰ সিজনত যেতিয়া নতুন আলু ওলাই তেতিয়া খুব ভাল লাগে ন আৰু মই নতুন আলু ওলোৱাৰ পিছত এবাৰ হলেও মই আলুৰ পৰঠা বনাওয়ে প্ৰতিটো সিজনত মই এবাৰ হলেও বনাও আৰু এইফালে মই ডাঙৰ সাইজৰ দুটা আলু কাটি লৈছো বাকলি গুছাই পেলাই ধুনিয়াকৈ কিউব সাইজত কাটি লৈছো আৰু কুকাৰ এটাতে দি অকমান নিমখ দি এখিনি মই 4টা মান সিটি আহিবলৈ দিছো বলকচোন যেতিয়ালৈ সিটি আহে আমি আটাখিনি খচি লওঁ আটা খচাটো একদম সহজ সবে জানে আটাখিনি ললো তাত মই অকমান নিমখ দিলো নিমখ দি পেলাই একদম ভকভকাই উতলি থকা গৰম পানীখিনি দি ভালদৰে এনেদৰে চামুচেৰে মিহলাই ললো আটাখিনি কাৰণ বহুত গৰম ন হাতখন পুৰি যাব সো তাৰ পিছত যেতিয়া অকমান ঠাণ্ডা হ'ল লাহে লাহে মই আটাখিনিও ভালদৰে মঠি ললো এনেদৰে যিমান পাৰে আটাটো একদম কোমল কৰি মুঠিব মানে তেতিয়া ৰুটিটো খাবলৈ সফট হ'ব আৰু এইখিনি মোৰ মুঠি হৈ গল মই ঢাকন মাৰি অকমান ৰেষ্ট হ'ব দিম এইটো মেজিক ট্ৰিকটো সকলোৱে জানে ন সো মইও অকমান দেখাই দিলো মোৰ মেজিক চাই লওক আৰু এফালে মই কেৰাহী এখন পাতি পেলাই ইয়াত তেল অকন গৰম হ'ব দিছো তেলকন গৰম হোৱাত মই দেখিছেনে সৰিয়হ আৰু কেটামান জিৰা গুটি দিছো তাৰ পিছতে কাটি লোৱা পিয়াজখিনি আৰু জলকীয়াখিনি তেলতে দি দিলো আৰু সোৱাদ অনুসৰি নিমখ আৰু অকমান হালধি দি পিয়াজখিনি অকমান ভালকে ভাজি ললো আপোনালোকে ভাবিছে চাগে পিয়াজখিনিনো আকৌ কেলে ভাজি ললে মই আলু খনাটো অকমান বেলেগ ষ্টাইলত বনাও আলু পৰঠাত মই কেঁচা পিয়াজ আৰু জলকীয়া ভাল নাপাও গতিকে মই অকমান ভাজি লৈছো আৰু ইয়াত মই ধনিয়া আৰু নহৰু পাত অকমান কাটি দিছো আৰু এতিয়া মই আলু খনাখিনি ভালকে খানি লম যেহেতু নিমখ আমি দি থৈছিলো পিয়াজ ভাজুতে এতিয়া দিব নালাগে আলু চাটনিকন ৰেডি হৈ গল এতিয়া বলক আমি আলু পৰঠা বনোৱা প্ৰসেস আৰম্ভ কৰো এতিয়া পটাপট বনাব লাগে আৰু গৰমা গৰম খাব লাগে আৰু এ দেখিছেনে মই যেনেদৰে দেখুৱাইছো আপোনালোকে ঠিক তেনেদৰে কৰি যাব হাতৰ সহায়ত লাডু এটা লৈ লৈছো তাৰ পিছত হাতৰ সহায়ত এনেদৰে একদম বাটিটোৰ নিচিনা বনাই লৈছো চাৰিপিনে ঘুৰাই ঘুৰাই তাৰ পিছত ইয়াৰ ভিতৰতে আলু চাটনিকন দি দিছো তাৰ পিছত মানে গোটেই চাৰিও পিনৰ পৰা একদম সামৰি আনি পেলাই বন্ধ কৰি দিছো তাৰ পিছতে দেখিছে নহয় ধুনিয়াকৈ এনেকে গোল কৰি ললো আৰু গোল কৰি লৈ অকমান পাউডাৰ দি পেলাই তাৰ পিছত বেলি লৈছো বেলুতে সময় নালাগে একদম পটকে দুবাৰ তিনিবাৰ মান মাৰিলে হৈয়ে যায় আৰু মোৰ নেফাটে বাৰু আলু পৰঠাটো কিন্তু কেতিয়াবা যদি অকমান ফাটি যায় সেই ফটাকনহে খাবলৈ ভাল লাগে ফটা পৰঠাকন মানে খাবলৈ ভাল লাগে আৰু এ দেখিছেনে তাৱাখন গৰম হোৱাত মই পৰঠাখন দি দিলো আৰু মই প্ৰথমে তেল নিদু প্ৰথমে মই শুকানে পৰঠাখন পুৰিলো মানে চাৰিও পিনে সিজাই লও ভালদৰে তাৰ পিছতহে মই তেল দিও আৰু এইফালে ৰুটিখন শুকানে ভজা হৈ গল তাৰ পিছত মই অকমান তেল গৰম কৰি তেলতে মই পৰঠাখন দি ইলুটি খিলুটি ভালদৰে ভাজি লম তেল দিয়াৰ পিছতহে ইয়াৰ কালাৰটো বহুত ধুনিয়া আহে দেখিবলৈ দেখিছেনে বাৰু কালাৰটো চাক ইমান ধুনিয়া আৰু ফুলি গৈছে একদম চাৰি পিনৰ পৰা পৰঠাখন ধুনিয়া ফুলি গৈছে আৰু এই চাকচোন আকৌ সেম প্ৰসেস মই শুকানে ৰুটিখন ভাজি লও চাৰিও পিনে ঘুৰাই মেলি সব পিনে যাতে সিজি যায় তাৰ পিছতহে মই তেল এড কৰো সবৰে নিয়ম বেলেগ বেলেগ কিন্তু মই এনেকে কৰো আগৰ পৰাই কৰো এনেকে মোৰ বেছি ভাল লাগে পাৰফেক্ট হোৱা যেন লাগে সেইকাৰণে মই এনেকেই কৰো আৰু এই চাকচোন মই এখনকে আটাই কিখন পৰঠা পুৰি লৈছো আলু পৰঠা ৰেচিপিটো কেনে লাগিলে আপোনালোকে কমেন্ট কৰি মোক জনাব আৰু যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে প্লিজ লাইক